हेलो एवरीवन আপোনালোকৰ ওচৰলৈ আকৌ এটা মিনি ব্লগ লৈ আহিছো। আজি হল নৱমী। আজি আমি দিনতে পূজা চাবলৈ আহিছো। আজি আহিছো আমি বাঘেশ্বৰী মন্দিৰত। বাঘেশ্বৰী মন্দিৰটো আছে বামুণীগাঁৱৰ ৰাণীভিঠা নামৰ এখন গাঁৱত। খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে যিহেতুকে এইবাৰ এই মন্দিৰটোৰ 25 বছৰ সম্পূৰ্ণ হৈছে। তো ইয়াতে ৰূপালী জয়ন্তী পালন কৰা হৈছে। ইমান ধুনীয়াকৈ পালন কৰিছে নহয়, খুব ভাল লাগিছে আৰু ইয়াৰে মানুহখিনি খুব ভাল হয়। মন্দিৰটো সম্পূৰ্ণ ভিডিঅ'টো এটা ব্লগত দি দিম বাৰু আপোনালোকক। ইয়াতে চাকি ধূপ জ্বলাই পিনে সেৱা কাঢ়ি মাৰ ওচৰত এতিয়া আমি ইয়াৰে মেইন মন্দিৰটো ওচৰতে হয় এইটো চাবলৈ গ'লোঁ। দেখিছেনে ইমান ধুনীয়া হয় নহয় মেইন মন্দিৰটো, কিন্তু ইয়াতে কোনো ধৰণৰ ধূপ চাতি জ্বলাব নোৱাৰে। আপুনি সেৱা কাঢ়ি পিনে আহিব লাগিব। পিছত গম পালোঁ যে ইয়াতে ভোগৰ আয়োজন কৰা হৈছে।